নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, তুলসী গছৰ ওচৰত ভুলতো এই 5 বিধ বস্তু নাৰাখিব। বন্ধু বান্ধৱীসকল, শাস্ত্ৰত তুলসী গছক বহুত পবিত্ৰ আৰু দেৱী লক্ষ্মীৰ ৰূপ মনা হয়। জনা যায় যে যি ঘৰত তুলসী গছ আছে সেইখন ঘৰত কেতিয়াও দুখ দৰিদ্ৰতা আহিব নোৱাৰে। তুলসী গছ ঘৰৰ আগফালে ৰুব লাগে। দিশৰ ফালৰ পৰা তুলসী সদায় উত্তৰ-পূব দিশত ৰাখিব লাগে। শাস্ত্ৰত কোৱা হয় যে তুলসী গছৰ ওচৰত কিছুমান বস্তু ৰাখিব নালাগে। তাৰে কেইটামান কথা লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। আহক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰতে তুলসী গছৰ ওচৰত কেতিয়াও জোতা চেণ্ডেল ৰাখিব নালাগে, কাৰণ তুলসী দেৱী লক্ষ্মীৰ অন্য এটা ৰূপ বুলি জনা যায়। 2 নম্বৰতে শাস্ত্ৰ মতে সন্ধিয়া তুলসীৰ ওচৰত পানী দিব নাপায় আৰু সন্ধিয়া সময়ত তুলসী চুবও নাপায়। তুলসী ৰাতিপুৱা গা ধুইহে পানী অৰ্পণ কৰা হয়। 3 নম্বৰতে বহুত মানুহে নাজানে তুলসী গছৰ ওচৰত অন্য দেৱ-দেৱী ফটো মূৰ্তি ৰাখি থয়। কিন্তু শাস্ত্ৰত কোৱা হয় যে তুলসী গছৰ ওচৰত গণেশ ভগৱানৰ মূৰ্তি ৰাখিব নালাগে। কিয়নো গণেশ পূজাত তুলসী পাত অৰ্পণ নকৰে। সেইবাবে মনত ৰাখিব, তুলসীৰ ওচৰত গণেশ বাবা মূৰ্তি বা ফটো কেতিয়াও নাৰাখিব। 4 নম্বৰতে তুলসী গছৰ ওচৰত সদায় চাফ-চিকুণ কৰি ৰাখিব লাগে, কিয়নো তুলসী গছে আমাক পজিটিভ এনাৰ্জি আৰু শান্তি প্ৰদান কৰা হয়। তুলসী গছৰ ওচৰত চাফ-চিকুণ কৰি নাৰাখিলে ঘৰলৈ অশান্তি আৰু আৰ্থিক সমস্যা আহি পৰে। যদি মোৰ ভিডিঅ'টো ভাল লাগিল, লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। নতুন ভিডিঅ'ৰ নটিফিকেশ্যনটো পাবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।